সকললৈকে আমাৰ ভক্তি ভৰা শ্ৰদ্ধা আমি আগবঢ়াইছোঁ আৰু আজি এই শুভ মুহূৰ্তত এই শুভ অনুষ্ঠানৰ আৰম্ভণিতে যিগৰাকী আমাৰ সকলোৰে সৰ্বনিয়ন্ত্ৰক সৰ্বশক্তিমান পুৰুষ আমি সেই আদি পুৰুষ গোবিন্দৰ চৰণত এটি শ্লোকেৰে সহিতে প্ৰণিপাত জনাইছোঁ। তেৰাই যাতে এই অনুষ্ঠানৰ প্ৰতি কৃপাশীষ বৰিষণ কৰে। জয়স্য প্ৰভা প্ৰভৱতু জগদণ্ড কৌটি কৌটি সশেষ বসুধাদি বিভূতি ভিন্নম তদ্ব্রহ্মম নিষ্কলম অনন্তম অশেষভূতম গোবিন্দমাদি পুৰুষম তমহং ভজামি গোবিন্দমাদি পুৰুষম তমহং ভজামি। আজি সঁচাকৈয়ে এনে এটি পবিত্ৰ মুহূৰ্তত উপস্থিত হ'বলৈ পাই আমি নিজেই কৃতাৰ্থ মানিছোঁ। শিৱসাগৰৰ নগৰৰ এই মাজমজিয়াত প্ৰায় 10,000ৰো অধিক আইসকলে সমবেত হৈ যি পবিত্ৰ ইতিহাস সৃষ্টি কৰিছে, এয়া সঁচাকৈ আমাৰ সমাজ জীৱনৰ বাবে এক দৃষ্টান্তমূলক আদৰ্শ। আমাৰ ক'বলৈ মন গৈছে, বগা যেন পখিলাহে পৰি আছে, সকলোৱে যেন নামৰ ধ্বনিৰে সকলোকে মহাচ্ছন্ন কৰিবৰ কাৰণে সকলো উদ্যত হৈছে আৰু এয়া সঁচাকৈ অতি বিৰল দৃশ্য। ক'বই লাগিব, নাম হৈছে আমাৰ মানৱ জীৱনৰ অবিচ্ছেদ্য অংগ। নাম বুলি কোৱাৰ লগে লগে আমি সেই কথা উপলব্ধি কৰোঁ, ন নাদেন বিনা জ্ঞানম ন দানেন বিনা শিৱম নাদৰূপী পৰম জ্যোতি নাদৰূপী স্বয়ং হৰি। অৰ্থাৎ নাদ শব্দ ব্ৰহ্মই নাম। এই নামৰ অবিহনে মানুহৰ জ্ঞান সম্পূৰ্ণ হ'ব নোৱাৰে। এই নামৰ অবিহনে মানুহৰ মংগল সূচিত হ'ব নোৱাৰে। শিৱ শব্দৰ অৰ্থ মংগল। নাদৰূপম পৰম জ্যোতি, এই নাদ শব্দ ব্ৰহ্মই জ্যোতি, পোহৰৰ সমষ্টি। নাদৰূপী স্বয়ং হৰি, এই নাদ শব্দ ব্ৰহ্মই স্বয়ং হৰি। সেই এক কথাত ক'বলৈ গ'লে নাম নামীৰ মাজত পাৰ্থক্য নাই। য'ত নাম থাকে তাত হৰি থাকে, য'ত হৰি থাকে তাত নাম থাকে। আৰু সেই কথাকে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এইদৰে কৈছে, আপোন নামৰ সংগ নচৰন্ত হৰি, যেই নাম সেই হৰি জানা নিষ্ঠ কৰি। অৰ্থাৎ যি হৰি, সেই হৰিৰ লগত নাম অংগাংগীভাৱে সম্পৃক্ত হৈ থাকে। আৰু সেই নাম নামি থকাৰ নিৰ্দিষ্ট ঠিকনাৰ কথা মহাপুৰুষ মাধৱদেৱে এইদৰে কৈছে, মাধৱৰ নাম বৎসপ্ৰায় ভৈল ভক্তে তাংকলয়া জান্ত বেদৰ ঈশ্বৰ হৰিধেনু যেন তাৰ পাছে পাছে ধান্ত। অৰ্থাৎ য'তেই ভগৱন্তৰ নাম ধ্বনি উত্থাপিত হয়, তাতেই বেদৰ ধেনুস্বৰূপ ঈশ্বৰ আহি অৱস্থান গ্ৰহণ কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আৰু তেৰাৰ অনুগামী সন্তসকলে অসমত যি নামঘৰ জন্ম দিলে, এই নামঘৰতেই ভকতসকলে যি সামূহিকভাৱে নামৰ ধ্বনি উত্থাপিত কৰে, তাতেই ভগৱন্ত পুৰুষে অৱস্থান গ্ৰহণ কৰে বুলি নিৰ্দিষ্টভাৱে মহাপুৰুষজনাই সেই ঘোষাৰ যোগেদি কৈ থৈ গৈছে। এই নাম ল'লে আমাৰ কি লাভ হ'ব পাৰে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কীৰ্তনৰ যোগেদি বৰ সুন্দৰকৈ সেই কথা এইদৰে বৰ্ণনা দিছে। প্ৰথমে দহিব পাতক ছয়, নাম লোৱাৰ লগে লগে মানুহৰ অন্তৰত যি পাপ ভাৱ থাকে, সেই পাপ ভাৱ বোলে নাইকিয়া হ'ব পাৰে। কৰিবে মহাপুণ্য অদ্ভুতয়
তাৰপিছতে নাম লোৱাৰ লগে লগে পুণ্য উদয় হ'ব পাৰে। কৰাইবে বিষয়ত বিৰকতি, বিষয় বাসনাত বিৰক্তি ভাৱ নামে আনি দিব পাৰে। বঢ়াইবে কৃষ্ণত প্ৰেম ভকতি, কৃষ্ণত প্ৰেম ভক্তি বৃদ্ধি কৰিব পাৰে। উপজাইবে আতি বৈষ্ণৱ জ্ঞান, মায়াকো দহি কৰিবে নিৰ্যান, নামৰ লগে লগে বৈষ্ণৱ জ্ঞান উদয় কৰি দিব পাৰে। আৰু সেই নাম লোৱাৰ লগে লগে মায়াক নিৰ্যান কৰি দিব পাৰে। চৈতন্য মূৰ্তি পূৰ্ণানন্দ হৰি, থৈবন্ত তেন্তে এৰে এক কৰি। সেই নাম লোৱাৰ লগে লগে চৈতন্য মূৰ্তি পূৰ্ণানন্দ হৰিৰ সৈতে আমাক একেকাৰ কৰি দিব পাৰে। এয়াই হৈছে নাম লোৱাৰ তাৎপৰ্য। আমি আকৌ সেই কথাখিনি চমুকৈ আলোচনা কৰিছোঁ। নাম লোৱাৰ লগে লগে পাপ নাইকিয়া হ'ব পাৰে। পাপ কি? যি আনৰ অন্যায় কৰি কেৱল নিজে সুখে থকাৰ বাসনা পুহি ৰাখে, সেয়াই পাপ। আৰু যেতিয়া সকলোৰে হিত চিন্তাত ব্ৰতী হ'ব, সেয়াই পুণ্য। প্ৰকৃতিয়ে আমাক সেই পুণ্যৰ কথা এইদৰে কৈছে, যিটো পৰোপকাৰী চিন্তাৰ কথা কোৱা হৈছে। পৰোপকাৰায় বহন্তি নদ্যাহা, পৰোপকাৰায় দুধন্তি গাৱহা, পৰোপকাৰায় ফলন্তি বৃক্ষাহা, পৰোপকাৰায় শৰীৰমেতত। অৰ্থাৎ নৈখন যদি কুলু কুলু স্বৰেৰে বৈ গৈছে, উদ্দেশ্য পৰোপকাৰ। সেই নৈৰ পানী খাই প্ৰাণীয়ে প্ৰাণ ধাৰণ কৰে। গাইজনে যদি লিটাৰে লিটাৰে গাখীৰ দিছে, উদ্দেশ্য পৰোপকাৰ। লক্ষ্য কৰিব, লিটাৰে লিটাৰে গাখীৰ দিয়াৰ পিছতো গাইজনীয়ে এটোপা গাখীৰো নিজে পান নকৰে। সেই গাখীৰ খাই মানুহে অমৃতস্য পুত্ৰা এই পৰিচয় দিবলৈ সমৰ্থ হয়। ঠিক সেইদৰে গছজোপাই লোমালোমে ফল দিছে, পকা পকা ফল দিছে, তাতো লক্ষ্য কৰিব গছজোপাই এটা ফলো নিজে ভক্ষণ নকৰে। সেই ফল খাই ক্ষুধাতুৰ প্ৰাণীয়ে প্ৰাণ ৰক্ষা কৰে, স্বাদ অনুভৱ কৰে। এইদৰে প্ৰকৃতিৰ সমস্ত সৃষ্ট বস্তুৰে সৃষ্টিৰ উদ্দেশ্য যদি পৰোপকাৰ, তেতিয়াহ'লে মানুহৰো সেই একেটা চিন্তাই থাকিব লাগিব। প্ৰকৃতিৰ কোলাতে জন্ম হোৱা মানুহকো কোৱা হৈছে পৰোপকাৰায় শৰীৰমেতত। এই শৰীৰটো যদি সৃষ্টি হৈছে পৰ উপকাৰৰ কাৰণে। এই পৰ উপকাৰী চিন্তাত যেতিয়া মানুহ ব্ৰতী হ'ব, সেয়াই হ'ব পুণ্য। কেৱল ধূপ চাকি লগোৱা, মাংগলিক কৰ্ম কৰাটোকেই পুণ্য বুলি কোৱা হোৱা নাই। সকলোৰে উপকাৰী চিন্তাত ব্ৰতী হোৱাটোকে পুণ্য বুলি কোৱা হৈছে। তাৰ লগে লগে কৈছে যে বিষয়ত নামে বিৰক্তি জন্মাব। কোনো মানুহে, সংসাৰী মানুহে বিষয় ত্যাগ কৰিব নোৱাৰে, বাসনা ত্যাগ কৰিব নোৱাৰে। কিন্তু সেই বিষয়ক নিয়ন্ত্ৰণ কৰাৰ যিটো ইচ্ছা, সেইটোতহে বিৰক্তি শব্দটোৰ প্ৰয়োগ হৈছে। গতিকে আমি যেতিয়া নিয়ন্ত্ৰণ কৰি বিষয়ৰ মাজেৰে চলিবলৈ চেষ্টা কৰিম, তাৰ পৰাই আমি শান্তি অনুভৱ কৰিব পাৰিম। আৰু তাৰ লগে লগে কৈছে যে কৃষ্ণত প্ৰেম ভক্তি বৃদ্ধি কৰিব। ঐকান্তিক নিষ্ঠাৰে যেতিয়া ভগৱন্তৰ প্ৰতি সকলো ভাৱ মানুহে উলিয়াই দিব, সেয়াই হৈছে প্ৰেম। আমি সেই ঐকান্তিক নিষ্ঠা যেতিয়া প্ৰকাশ কৰিবলৈ যত্ন কৰিম কৃষ্ণৰ চৰণত, তেতিয়াই আমাৰ সেই প্ৰেম ভক্তি বৃদ্ধি পাব। তাৰ লগে লগে কোৱা হৈছে যে বৈষ্ণৱ ভাৱ উদয় হ'ব। বৈষ্ণৱ কোন? তৃণাদপি শুনিছেন তৰুদপি সহিষ্ণুনা, অমানেইনা মানদেয়ম কীৰ্তনীয়া সদাহৰি। যি নিজকে তৃণতকৈ সৰু বুলি ভাবিব পাৰে, বিনয়ী স্বভাৱ আয়ত্ব কৰিব পাৰে, যি গছৰ দৰে সহনশীল অৱস্থা গ্ৰহণ কৰিব পাৰে, আৰু যি অমানীজনকো মান দি তৃপ্তি লাভ কৰিব পাৰে, সেইজনক বৈষ্ণৱ বুলি কোৱা হৈছে। আৰু তেওঁৰ মূল ধৰ্ম হৰি কীৰ্তনত ৰত হৈ থকা। আৰু তাৰ লগে লগে কোৱা হৈছে যে নামৰ যোগেদি মায়াক নিৰ্যান কৰিব। মায়া শব্দৰ অৰ্থ মহাচ্ছন্ন, মায়া শব্দৰ অৰ্থ প্ৰহেলিকা। আমি যদি অত্যাধিক সেই মহাচ্ছন্ন হৈ থাকোঁ, তেতিয়াহ'লে আমাৰ গতি স্তব্ধ কৰি দিব। কিন্তু আমি যেতিয়া নিষ্ঠাৰে নাম ল'ম, সেই মায়াৰ নিয়ন্ত্ৰণৰ আমাক মন্ত্ৰ প্ৰদান কৰা হ'ব। আৰু সেই অৱস্থা প্ৰাপ্ত হোৱাৰ লগে লগে চৈতন্য মূৰ্তি পূৰ্ণানন্দ হৰি, থৈবন্ত তেন্তে এৰে এক কৰি, সেই নামৰ যোগেদি
আমাক সেই চৈতন্য মূৰ্তি পূৰ্ণানন্দ হৰিৰ সৈতে একাকাৰ কৰি দিব। সোহম, তেওঁ আৰু আমাৰ মাজত পাৰ্থক্য নাথাকিব, আৰু তেতিয়াই আমি জীৱনৰ লক্ষ্যত উপনীত হ'ব পাৰিম। এয়াই হৈছে নামৰ তাৎপৰ্য। আৰু মহাপুৰুষজনে আমাক সেই নামৰ যোগেদি প্ৰকৃতাৰ্থত এনে চিন্তাত ব্ৰতী হ'বলৈ কৈছে। অসমত প্ৰায় 50 বিধৰ ওপৰত নাম আছে, তাৰ ভিতৰত দিহানাম বৰ্তমান সময়ত অত্যন্ত জনপ্ৰিয় নাম। আৰু এই দিহানামৰ যোগেদি আইসকলে বিশেষকৈ গোটেই সমাজ জীৱনত ইয়াৰ এটা বিশেষ প্ৰভাৱ পেলাইছে। আমি আশা কৰিম যে আজি যি 10 সহস্ৰাধিক আই ইয়াত উপস্থিত হৈছে, এখেতসকলে কেৱল নাম পৰিৱেশন কৰি এটা ৰেকৰ্ড গঢ়াই নহয়, এই নামৰ যোগেদি, নামৰ তত্ত্বৰ যোগেদি ঘৰলৈ এই প্ৰভাৱ লৈ যাব, আৰু তাত ঘৰৰ পৰিয়ালৰ মাজত এই ভাৱ বিকৃত কৰিব। আৰু যদি আইসকলে নামৰ এই মূল তত্ত্বখিনি ঘৰলৈ লৈ গৈ এইদৰে বিকৃত কৰিব পাৰে, আমাৰ সমাজখন সঁচাকৈ সুন্দৰ হ'ব। আমি আশা কৰিছোঁ যে 10 সহস্ৰাধিক আই য'ত গোট খাব পাৰে, ইয়াতকৈ আৰু শক্তি সঞ্চাৰিত কৰা আদৰ্শ সমাজত আৰু থাকিব নোৱাৰে। আজি আইসকলে যিটো শক্তি প্ৰদৰ্শন কৰিলে, আজি আইসকলে যিটো নিষ্ঠা প্ৰদৰ্শন কৰিলে, আজি আইসকলে যিটো একত্ৰিত ভাৱ প্ৰদৰ্শন কৰিলে, আমি ভাবোঁ আমাৰ উৱলি যাব খোজা সমাজখনক ধৰি ৰখাৰ এইটো এটা মূল মন্ত্ৰ হ'ব। আৰু আইসকলে এনে নিষ্ঠা প্ৰকাশ কৰাৰ কাৰণে আমি পুনৰবাৰ শলাগ লৈছোঁ। আৰু বিশেষকৈ নিৰ্মলা দাস প্ৰমুখ্যে সেই সদস্যসকলে এই 10,000 নামক একত্ৰিত কৰাৰ কাৰণে যি প্ৰয়াস কৰিলে, আমি তেখেতসকলৰ এই প্ৰয়াসৰ প্ৰতিও পুনৰ শলাগ লৈছোঁ। আৰু গোবিন্দৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ, আপোনালোক সকলোৰে হৃদয়ত এই ভাৱ দৃঢ়ৰ পৰা দৃঢ়তৰ হওক, আপোনালোকৰ শিৰত ফুল চন্দন বৰ্ষিত হওক, তাকে আমি গোবিন্দৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। আৰু আমি আশা কৰিছোঁ আপোনালোকৰ এই ভাৱ দৃঢ়ৰ পৰা যেতিয়া দৃঢ়তৰ হৈ থাকিব, আপোনালোকে সদায় শান্তি অনুভৱ কৰিব, আৰু আমাৰ সমাজখন সঁচাকৈ সুন্দৰ হ'ব। এনে আশা ৰাখি পুনৰবাৰ আই মাতৃসকললৈ আমাৰ শ্ৰদ্ধা আগবঢ়াই আমাৰ কথাখিনি সামৰণি মাৰিবলৈ লৈছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্চিৎ দুঃখভাগ ভৱেৎ। এই আশাৰে আপোনালোকলৈ পুনৰবাৰ শুভেচ্ছা আগবঢ়াই আপোনালোকৰ এই 10,000 আয়তীয়ে গাব লগা দিহানামৰ অনুষ্ঠানটি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হৈছে বুলি আমি ঘোষণা